মই এলেক্স ডি ফিগো আজি মোৰ বন্ধুসকলৰ লগত এটা নতুন চিন্তা শ্বেয়াৰ কৰিম বুলি ভাবিছো। বিষয়টো হৈছে কাউৰী চৰাইৰ দুখ। এজনী কাউৰীয়ে কৈছিল, যুগৰ পিছত যুগ, সভ্যতাৰ পিছত সভ্যতা, কেৱল গালি আৰু গ্লানিৰে আমাৰ যাত্ৰা। মানুহে কয় আমি হেনো অমংগলীয়া, আমাৰ মাত হেনো হোতা। মানুহৰ মৰম আৰু অনুকম্পা বুটলিবলৈ আমি কিয় অক্ষম হলো? আমি কিয় ঘৃণিত হলো? এই ঘৃণাৰ চিকাৰ আমি শতাব্দীৰ পিছত শতাব্দী হৈ আহিছো। জীয়াই থকাৰ আতংকত আমি কিয় কম্পমান যুগৰ পিছত যুগ? পৃথিৱীত আমিওতো জীৱ হয়, আমাৰোতো অধিকাৰ আছে জীয়াই থকাৰ। আনবোৰ চৰাইৰ দৰে নদী আৰু বৰষুণৰ পানী আমিও ঠোঁটেৰে খাওঁ। পাহাৰ কিমান ওখ আমিও জানো, নদী কিমান বহল, নদীৰ অপৰূপ সৌন্দৰ্যৰ কথা আমিও বুজো। যুদ্ধ বিগ্ৰহেৰে ভাৰাক্ৰান্ত পৃথিৱীৰ খবৰ আমিও ৰাখো। পৃথিৱীৰ অসুখত আমিও চকু পানী টুকো, ভোকত কান্দো, সুখত গান গাওঁ। কিন্তু আমাৰ গান মানুহৰ বাবে আজিও অমংগলীয়া হৈয়ে গ'ল। আনকি আমাৰ সন্তানে কেতিয়াও উলাহতে চিঞৰিব নোৱাৰে। উলাহতে চিঞৰি মা মা বুলি ক'ব নোৱাৰে, কাৰণ আমাৰ সন্তানে মা বুলি ক'বলৈ হ'লেও কাকা বুলি ক'বই লাগিব। পেটত ভোক লাগিলেও আমাৰ সন্তানে কাকা বুলি ক'বই লাগিব। এবাৰ ভাবি চাইছেনে, আমাৰ সন্তানে মাকক মা বুলি মতাটো এক চৰম অপৰাধ। ই প্ৰমাণ কৰে আপোনালোকৰ অন্ধবিশ্বাসে কাহানি বাই গ্ৰাস কৰি পেলাইছে আমাৰ কণ্ঠৰ কাকা, আমাৰ কণ্ঠৰ স্বাধীনতা, আমাৰ কণ্ঠৰ গণতন্ত্ৰ। ইতি আপোনালোকলৈ মৰম আৰু শ্ৰদ্ধাৰে মই কাউৰী প্ৰজাতিৰ এজনী দুখুনী কাউৰী চৰাই।